সমগ্ৰ ৰাজ্যৰ লগতে সংগতি ৰাখি কাৰ্বি আংলঙৰ ডিফুত আছাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়নে পালন কৰিলে কলাগুৰু বিষ্ণু ৰাভা দিৱস। হাওৰা ঘাটতো বিস্তৃত কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন। বিজেপি চিনথং মণ্ডল কমিটিৰ উদ্যোগত সত্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক জনাই অভিনন্দন। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। 20 জুন সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন কাৰ্যক্ৰমণিকাৰে উদযাপন কৰিছে কলাগুৰু বিষ্ণু ৰাভা দিৱস। ৰাজ্যৰ লগতে সংগতি ৰাখি আছাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আৰু ডিফুবাসী ৰাইজৰ সহযোগত লুৰলাংচুস্থিত ৰাংচিনা সাংস্কৃতিক প্ৰেক্ষাগৃহত উলহ মালহেৰে পালন কৰিলে দিনজোৰা কাৰ্যসূচীৰে। পুৱা আপকো কাৰ্বি আংলং জিলা কমিটিৰ উপ সভাপতি ৰবীন বৰুৱাৰ আপকোৰ পতাকা উত্তোলন, কাৰ্বি আংলং তথ্য আৰু জনসংযোগ বিভাগৰ উপ সঞ্চালক অবিনাশ বৰ্মনৰ শ্বহীদ তৰ্পণ, জিলা উপায়ুক্ত মুকুল শইকীয়াৰ বিষ্ণু ৰাভা প্ৰতিচ্ছবিত মাল্যপন আদিৰে দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়। তাৰ পিছত স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা প্ৰতিযোগিতা, কবিতা আবৃত্তিৰ প্ৰতিযোগিতা আৰু বিষ্ণু ৰাভাৰ আদৰ্শ আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিকতা সন্দৰ্ভত স্মাৰক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ডিষ্ট্ৰিক্ট কাৰ্বি আংলং আছাম পিন 782460 সম্বৰ্ধনা পত্ৰ। হে মহান জয় জয়তে আছাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন আপকো কাৰ্বি আংলং জিলা সমিতিৰ তৰফৰ পৰা কাৰ্বি আংলংবাসীৰ হৈ আপোনাক আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। কবিতা জীৱনৰ অধিকাৰী, জীৱমথিত অমৃত আৰু বৰণৰ অভিজ্ঞতা, অন্বেষণৰ স্পৃহা সকলোবোৰে এই কবিতাত প্ৰকাশিত হয়। সাহিত্য সমাজ মানৱৰ প্ৰকাশন ৰূপ। কবিৰ পটভূমিত সমাজ জীৱন জীৱিকাৰ জনজীৱনৰ চিত্ৰ যি কবিতাত নাই, সেই কবিতা উদ্দেশ্যহীন। সেই কবিতা হয় অসাৰ্থ। সাহিত্যিকসকলে দুটা শক্তিৰ দ্বাৰা চালিত পালন কৰি আহিছে। বুধগুৰু পুৱা ভাগৰে পৰা অনুষ্ঠানটি আৰম্ভ কৰি দিনজোৰা কাৰ্যসূচী হাতত লৈ যায়। আমাৰ দেশৰ বিভিন্ন মহান ব্যক্তিসকলক স্মৃতি দিৱস হিচাপে বিভিন্ন ধৰণে পালন কৰি অহা দেখা যায়। তাৰ পিছত বিয়লি আপকো কেন্দ্ৰীয় কমিটিৰ সভাপতি মনোজ সিঙৰ পৌৰোহিত্যত অনুষ্ঠিত হয় এক মুকলি সভা তথা বিশেষ সম্বৰ্ধনা সভা। মুকলি সভাটি উদ্বোধন কৰে হেমফু মুকৰাঙৰ আদৰবাৰৰ সভাপতি লুনচে টিমুঙে। এই সভাত বিশিষ্ট লেখক তথা সাংবাদিক জয়সিং তকবি, সঞ্জু বৰা আৰু লংচিং তেৰণক আনুষ্ঠানিকভাৱে বিশেষভাৱে সম্বৰ্ধনা জনায়। সাংবাদিকতাৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৰিহণাৰ বাবে এই তিনিগৰাকী সাংবাদিকক এইদৰে সন্মান আগবঢ়ায় আপকোৱে। উল্লেখযোগ্য যে এই বিশেষ সম্বৰ্ধনা সভা তথা মুকলি সভাত নিমন্ত্ৰিত অতিথি হিচাপে অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক মঞ্জু হাজৰিকা, কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবৰ সম্পাদক গিৰি ডানিয়েলছন বে প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকলে। আনহাতে আপকো কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক হেমন্ত শইকীয়াই সভাৰ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি কলাগুৰু বিষ্ণু ৰাভাৰ বৰ্ণিল জীৱন আৰু কৰ্মৰাজি তথা সংগ্ৰামৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰে। পুৱাবেলা বিভিন্ন প্ৰতিযোগিতাত যোগদান কৰি বিজয়ী হোৱা প্ৰতিযোগিতাসকলক নিমন্ত্ৰিত অতিথিসকলৰ দ্বাৰা পুৰস্কাৰ প্ৰদান কৰা হয়। ষ্টেফান টাৰ্ণৰ ৰিপৰ্ট, কাট নিউজ।
সমগ্ৰ ৰাজ্যৰ লগতে সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ হাওৰা ঘাটতো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 50 সংখ্যক স্মৃতি দিৱসটি দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয়। সমগ্ৰ ৰাজ্যৰ লগতে সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ হাওৰা ঘাটতো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 50 সংখ্যক স্মৃতি দিৱসটি দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয়। কাৰ্বি আংলং জিলা সাহিত্য সভাৰ উদ্যোগত আৰু বেলগুৰি সাহিত্য শাখাৰ সভাৰ আতিথ্যত বেলগুৰি উচ্চতৰ মাধ্যমিক প্ৰাংগণত অনুষ্ঠিত এই স্মৃতি দিৱসটি পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি নৰেন্দ্ৰ নাথ হাজৰিকাই। ৰাভা দিৱসৰ উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ লগতে অনুষ্ঠিত হয় মুকলি সভা। বাক্যসকলৰ অন্যতম এগৰাকী স্বনামধন্য ব্যক্তি কলাগুৰু বিশেষণেৰে বিভূষিত। তেখেতৰ সামাজিক জীৱন আছিল দুখীয়া নিখিল শ্ৰমজীৱী ৰাইজৰ বাবে উৎসৰ্গিত। শেষ কৰিব পৰা নাযায়। বিপ্লৱী শিল্পীগৰাকীৰ শিল্প সাহিত্য সংস্কৃতি আদি সমগ্ৰ কৰ্মৰাজিকে নিৰীহ জনসাধাৰণৰ জীৱন যাতনা আৰু মুক্তিৰ চেতনা প্ৰকট আৰু উদ্ভাসিত। তেখেতৰ জীৱনৰ একোটা দিশ আলোচনা কৰিবলৈকে বহুত দিন। এই মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি লাম্মেট আমে সভাপতি সুৰেন কামচা। আনহাতে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ প্ৰাক্তন সাহিত্য সভা নৰেন্দ্ৰ দত্তই বিষ্ণু ৰাভাৰ বৈপ্লৱিক সত্তাৰ ওপৰত আলোকপাত কৰে। হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰ ৰিপৰ্ট, কাট নিউজ। শিক্ষাৰ দিশত বৰ্তমান এক সন্তোষজনক গতি লৈছে চিনথং 2। পশ্চিম কাৰ্বি আংলঙৰ অতি পিছপৰা অঞ্চলসমূহৰ ভিতৰত অন্যতম চিনথং পৰিষদ সমষ্টি এলেকা পৰিগণিত যদিও বৰ্তমান হাইস্কুল শিক্ষান্ত পৰীক্ষা ছাত্ৰ ছাত্ৰীৰ সফলতাই অঞ্চলবাসীৰ ৰাইজক আনন্দ প্ৰদান কৰিছে আৰু অধিক উৎসাহেৰে শিক্ষাৰ দিশত আগুৱাই যোৱাৰ ক্ষেত্ৰত অৰিহণা যোগোৱাৰ বাবে বিজেপি চিনথং মণ্ডল কমিটিৰ উদ্যোগত আয়োজন কৰা হয় ছাত্ৰ ছাত্ৰীক আনুষ্ঠানিক অভিনন্দন অনুষ্ঠান। ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ দিশত আগুৱাই যোৱাৰ বাবে উৎসাহ যোগোৱাৰ উদ্দেশ্যেৰে চিনথং পৰিষদ সমষ্টিত এইদৰে পোনপ্ৰথমবাৰৰ বাবে অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। চিনথং পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপি স্বয়ং এই অনুষ্ঠানত উপস্থিত থাকি হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা 5গৰাকী ছাত্ৰ ছাত্ৰীক 5,000, দ্বিতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক 4,000 আৰু তৃতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক 3,000কৈ নগদ টকা সাহায্য হিচাপে আগবঢ়োৱা হয়। Ini tukang go, bujang saya belajar tu lipur deh, sampai go dah kursi. Lagi education pada tu biasa. Dik kau datang si rokan kau mungkin boleh. Ini tu malam, shooting pinning bagai ni, si pasal buat kau tu. Kita quality dah ada. Quantity mana? Angka kita buat belum. Ada quality ada. Lalu golding berapa ke? জনপ্ৰতিনিধি তথা বিজেপি মণ্ডল কমিটিৰ এই কাৰ্যৰ বাবে স্থানীয় সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। উল্লেখ্য সভাত বিজেপি নেতাকৰ্মীৰ লগতে AVBP নেতা আৰু চিনথং ব্লক VDC অধ্যক্ষ প্ৰমুখ দলীয় নেতাকৰ্মীসকল উপস্থিত থাকে। বঠাটলাংছৰ পৰা যাচনিঘি ৰিপৰ্ট, কাট নিউজ। সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ। Come live, come and test drive Nissan New Star India. Visit a nearest dealer at Dhanbi Motors. Authorized dealer of Nissan. 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Microactive, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XL Dio special offers up to 2 lakh.
along with special offers for doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099 579 88 008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত ভীষণ যান্ত্ৰিকতাৰ মাজতো জীয়াই আছে সঁচা হৃদয়ৰ মানৱতা লংকাৰ নিবাসী ৰোহিত আগৰৱালাই 2016 চনতে তেওঁৰ প্ৰয়াত পিতৃ আৰু মাতৃৰ নামত ওম প্ৰকাশ প্ৰমিলা দেৱী মেমৰিয়েল চেৰিটেবল ন্যাসৰ শুভাৰম্ভ কৰিছিল উক্ত ন্যাসৰ মূল উদ্দেশ্য আছিল হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ আৰ্থিকভাৱে দৰিদ্ৰ সীমাৰেখাৰ তলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান কৰা বিগত 3 বছৰৰ পৰা উক্ত ন্যাসটোৱে লংকা তথা হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰি আহিছে আৰ্থিক সাহায্য আৰু এইবাৰো উক্ত ন্যাসটোৱে বিগত 3 বছৰৰ দৰে লংকাৰ লংকেশ্বৰী নাট্য মন্দিৰত এখন আনুষ্ঠানিকভাৱে সভা অনুষ্ঠিত কৰি দৰিদ্ৰ মেধাৱী সম্পন্ন 16 গৰাকী ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰিলে আৰ্থিক সাহায্য উক্ত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া লগতে সম্বৰ্ধনা অনুষ্ঠানটিত উপস্থিত থাকে হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱ হোজাই জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক কে ধৰি হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিসকল ভাল লাগিছে যে আজিৰ সভাত সমাজৰ বিভিন্ন জাতি বৰ্ণ ধৰ্মৰ লোকে একেলগে বহি আমি এই অনুষ্ঠান উপভোগ কৰিছোঁ বা এই অনুষ্ঠান সফল কৰাত অংশগ্ৰহণ কৰিছোঁ অৰ্থাৎ শিক্ষাই আমাক সকলোকে এক কৰে সেইটোৱে আজি এই সভাখনৰ পৰা মই আটাইতকৈ ডাঙৰ শিক্ষা পাইছোঁ লগতে উক্ত অনুষ্ঠানত দৰিদ্ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ মনৰ গভীৰ অনুভৱ ব্যক্ত কৰা তেওঁলোকৰ কথা শুনি দুচকুৰে চকুলো নিগৰি উঠে অভিনেত্ৰী বৰষা ৰাণী বিষয়া পাই মই সঁচাকৈ আনন্দিত আৰু গৌৰৱান্বিত এইকাৰণেই যে এই যে আমাৰ দায়িত্ব এই শিশুসকল যিয়ে এক পৰিৱৰ্তন আনিব বিচাৰিছে তেওঁলোক আমি যে পৰিৱৰ্তন বিচাৰি থাকোঁ তেওঁলোকে আচলতে পৰিৱৰ্তনৰ বাহক কিয়নো তেওঁলোকৰ যি আৰ্থিক অৱস্থা সেই তাৰ পৰা আগবাঢ়ি যাবলৈ তেওঁলোকে এটা কথাই উপলব্ধি কৰিছে যে শিক্ষাই হৈছে একমাত্ৰ বাট গতিকে শিক্ষা আহৰণ কৰি তেওঁলোকে আজি ইমান সুন্দৰ ৰিজাল্ট কৰিছে সঁচাকৈ শলাগ ল'বলগীয়া এনেকৈ আমি যদি তেওঁলোকক উৎসাহিত কৰিব পাৰোঁ এখন সুন্দৰ সমাজ গঢ়িবলৈ আমি সক্ষম সেয়া মোৰ বিশ্বাস
শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলৰ বহিবলৈ নাই পৰ্যাপ্ত ডেস্ক বেঞ্চ নাই পৰ্যাপ্ত শিক্ষক এজনীয়া শিক্ষকৰে চলে পাঠদান যথেষ্ট পিছপৰা আৰু দুখীয়া ছাত্ৰ ছাত্ৰীৰ উপস্থিতি থকা স্কুলখনত লুম্বাজং যুৱ কমিটিয়ে বৃহস্পতিবাৰে বিলালে পেন্সিল ৰবৰ আৰু নোট বহী আদি শিক্ষণ সামগ্ৰী লুম্বাজং পৰিষদ সমষ্টিৰ অন্তৰ্গত মানজাৰ পৰা প্ৰায় 5 কিলোমিটাৰ নিলগত থকা এইখন হৈছে দিছামা 2 LP স্কুল লুম্বাজং যুৱ উন্নয়ন কমিটিয়ে আজি এইখন LP স্কুলত অধ্যয়নৰত দুখীয়া ছাত্ৰ ছাত্ৰীক বিলালে শিক্ষণ সামগ্ৰী ইয়াৰ পিছতে 2 নং LP স্কুলতো উপস্থিত হৈ লুম্বাজং যুৱ কমিটিয়ে একেদৰে ছাত্ৰ ছাত্ৰীৰ মাজত বিলাই পেন্সিল ৰবৰ আৰু নোট বহী আদি শিক্ষণ সামগ্ৰী এই LP স্কুলখনৰো প্ৰায় দিছামা 2 LP স্কুলৰ সৈতে একে দশা স্কুল এখন সুস্থ বাতাবৰণত শিক্ষা গ্ৰহণ কৰিব পৰাকৈ বহু সামগ্ৰী তথা সুবিধাৰে অভাৱ Nilitum School number 2 Lurulangso School Lumbayong Block cluster ke di sama cluster sorry di sama cluster relasi kini alang litum Lumbayong LYDCA ahin pen Nilitum School rang buhi kolom card pencil rubber hai hui nangkiron balang litum semar mo buhi sot Osmar aprang ke bang ipan ke mi ipan pacal li tega pan develop development ke ban tegi ipan lang litum bor I pensi lang litum presiden ke hai pen to terus lang nilitum school long buhi kolom hai nangkiron lo lapan nilitum school long kane kasik sak ke do hai problem do boundary wala we pen desk ben ta hin pakake सरकार में सप्लाई दुगो दो इस्ता मिउ इ बजालो को रिपेयरिंग को थुई নাই স্কুলখনৰ প্ৰধান শিক্ষক সহকাৰী শিক্ষকে যুৱ কমিটিৰ দলত আগত স্কুলখনত থকা অভাৱ অভিযোগ আদি এবৰি সমস্যাৰ কথা ব্যক্ত কৰে প্ৰেসিডেন্ট নাসি ডাক নেতমা স্কুল আলং জাতা সরকার পৰা কেৰা আবি আজয়নে কিছু সমারতুম কিছু বই ফনাংলো দা পেনসার তুম ke thana long tame asontin da abidela sonlo dex band pen chenglok kadu kawi la school along ke nang ya hormon ta abidelo lam kadu kawi reporter dong wang pen khanulo kasi towar pen chenglok le kikisung pen lang ki na thai kawi lang ki nungwe arong dak ni tu ma chenglok hodi sama an songbong ke school da condition henulo la pen towar matal nang tum Theglong lo position ke dam da hud jipu councilan kasi la bangso akisung ke boy ke Karbenglong ara ta tini lo sitame non kuna manda la bangso akisung ke boy nang ra phethe sarkar hi madanon da khai thu ali lo MP along ta tamili tu manda daksi do lo MP pa hai dun lo sake hai a joine ke hai ben ining arong dun thek athema kuplo ining arong ni towar da no antai poeting si paduko kasi netu be ining arong hai ta ining arong re dalo kasi netum hani ngaroi pula towar nang pinang po netum kedam ga উল্লেখ্য বিগত দিনত হোৱা ধুমুহা বতাহ চাগে স্কুলখনৰ তিন পাত উৰুৱাই লৈ গৈছে যদিও কাৰ্বি পৰিষদৰ অধীনৰ শিক্ষা বিভাগৰ পৰা এই বিষয়ত কোনো সাদৃশ্য বা দায়িত্ব পালন কৰা পৰিলক্ষিত হোৱা নাই ইয়াৰ পিছতে যুৱ কমিটিৰ বিষয়ববীয়াসকলে পুনৰ উপস্থিত হৈ গৈ নিউ দিছামা LP স্কুলত তাতো অকণো পৃথক নহয় সেই দুখন LP স্কুলৰ সৈতে শিক্ষকৰ অভাৱ আৰু বহিবলৈ ছাত্ৰ ছাত্ৰীৰ বাবে ডেস্ক বেঞ্চৰ অভাৱ আনহাতে লুম্বাজং কমিটিৰ সভাপতি ধন ৰংফাৰ নেতৃত্বত চলা এই পৰিদৰ্শন তথা শিক্ষণ সামগ্ৰী বিতৰণ কৰাৰ পিছত স্কুলখনলৈ যাবলৈ পথৰ চূড়ান্ত দুখজনক অৱস্থাৰ কথা সদৰি কৰি স্কুলখন প্ৰধান শিক্ষক আৰু স্কুল মেনেজিং কমিটিৰ সভাপতিয়ে সদৰি কৰে আনহাতে বিভিন্ন পিছপৰা দুখীয়া ছাত্ৰ ছাত্ৰী প্ৰয়োভৰ থকা LP স্কুলসমূহতো আগন্তুক দিনবোৰতো ছাত্ৰ ছাত্ৰীৰ মাজত শিক্ষণ সামগ্ৰী এইদৰে বিতৰণ কৰি যাব বুলি ব্যক্ত কৰে স্কুল আলং কংহুৰি তিনি লদা কিছু অকেবয় আনালং সেতামি নিতুম লদা LYDC pen Lumbayong Youth Development Committee pen sami dak osomar atum han lim somar atum han nitum lada buhi pensil rubber cutter nangkeron
hiduk dek asumar atom han api apu atum heng lo kecior chot pen hajar cidun chot pen kepadu nalong sami nitum lada LYDC pen ko humri hut nitum buhi pensil nitum tekang long lo Sarlongki Timung Kat News আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ